পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুলানি দিম খোপাতে গুচি দিম বুলি ওই পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুলানি পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুলানি অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্বৰূপ ৰঙালী বিহু বনৰীয়া কপৌ ফুলক বাদ দি বাপুদি শাহুন বিহু যেন আঁঠৰুৱা বিহু তথা অসমীয়া গীতসমূহত কপৌ ফুলৰ এক সুকীয়া স্থান আছে অতীজৰে পৰা কপৌপাহি তোৰে খোপাত ইমান ধুনীয়া দেখি জেতুকাৰ বোল তোৰে হাতত ইমান ধুনীয়া দেখি কপৌপাহি তোৰে খোপাত ইমান ধুনীয়া দেখি জেতুকাৰ বোল তোৰে হাতত ইমান ধুনীয়া দেখি বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়েও সলাইছে নতুন ৰূপ প্ৰকৃতিয়ে যেন কোমল কুঁহিপাতৰ উৰণিলৈ অলংকাৰৰূপী কপৌ ফুল পিন্ধি ৰূপহীজনী হৈ পৰিছে নাহৰকটীয়াৰ প্ৰেছ গিল্ডৰ সাংবাদিকসকলে প্ৰকৃতিৰ এনে নয়নাভিৰাম দৃশ্য এপলক চোৱাৰ উদ্দেশ্যেৰে জয়পুৰ বৰ্ষাৰণ্যৰ গভীৰতাত প্ৰৱেশ কৰে উল্লেখযোগ্য যে 111.6 বৰ্গ কিলোমিটাৰ সামৰি থকা দিহিং পাটকাই এক জীৱ বৈচিত্ৰ্যৰে সমৃদ্ধিশালী বৰ্ষাৰণ্য সদ্য ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতিপ্ৰাপ্ত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান ডাল কপৌ আৰু মাটি কপৌ ফুলৰ প্ৰজাতি 111 বিধ কপৌ জাতীয় উদ্ভিদ পোৱা যায় আনকি পৃথিৱীৰ ক্ষুদ্ৰতম কপৌবিধ এই ৰাষ্ট্ৰীয় উদ্যানতে উপলব্ধ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত ভিন্ন গছবিৰিক তথা মাটিত ফুলিছে ভিন্ন অৰ্কিড বিশেষকৈ বসন্তৰ আগমনৰ লগে লগে ফক্সটেইল অৰ্কিড অথবা নাচনী কপৌ ভাটৌ কপৌ শালিকী কপৌ ফুলৰ লগতে বহু প্ৰজাতিৰ মাটি কপৌ ফুলিছে বৰ্ষাৰণ্যৰ গভীৰতাত ইয়াত বৰ্তমান আমাৰ জয়পুৰ অভয়াৰণ্যত আপোনাৰ 111 বিধ পায় ইয়াৰে বৰ্তমান এতিয়া বিহু বতৰ এতিয়া ৰিংকুষ্টাৰ ঋতুচা আৰু ডেণ্ড্ৰডিয়াম এফাইলাম ডেণ্ড্ৰডিয়াম নেটিফিটাম ডেণ্ড্ৰডিয়াম মষ্টেকেটাম এইকেইটা বৰ্তমান ফুলি আছে বৰ্তমান অন্য বহুতো ফুলি আছে গোটেইখিনি কোৱা নাই বাৰু ভিতৰত আৰু গ'লে বিভিন্ন ধৰণৰ ইয়াত কপৌ পোৱা যায় আৰু যাবলৈ একেদিনাই সম্ভৱ নহয় মই ক'লোঁ ডেণ্ড্ৰডিয়াম এফাইলাম ডেণ্ড্ৰডিয়াম নেটিফিলিয়াম ৰিংকুষ্টালিছ ঋতুচা ডেণ্ড্ৰডিয়াম মষ্টেকেটাম এইকেইটা বৰ্তমান এই বিহু বতৰত ফুলি থাকে হয় হয় নাচনী কপৌ হয় হয় এইটো ৰিংকুষ্টাইল ঋতুচাটো এই বতৰত বেছি ফুলে আমাৰ বৰ্তমান এই বৰ্ষাৰণ্যত এতিয়া নাচনী কপৌ যিটো কয় ৰিংকুষ্টাইল ঋতুচা সেইটো ফুলি আছে আৰু কপৌ মানে ইয়াত 111 বিধৰ ভিতৰত ডাল কপৌ আছে আৰু কিছুমান মাটি কপৌ আছে মানুহে কপৌ ফুল হয়তো অকল খোপাত গুজাটো বুলি ভাবিব পাৰে সেইটো নহয় তাৰমানে মাটি কপৌ যিবিলাক আছে সেইটো অলপ বেলেগ ধৰণৰ ইহঁতো সময় সাপেক্ষে ফুলে গোটেইবোৰ এই বসন্ত ঋতুৰ মাটি কপৌবিলাক নুফুলে অৰ্কিডকে বুজোৱা যায় কপৌ বুলি ক'লে 111 বিধ মাটি কপৌ আৰু ডাল কপৌ লগাই আমাৰ ইয়াত বৰ্ষাৰণ্যত ভিতৰতো গ'লে সেই জুৱেল অৰ্কিড পাব একন্থেৰাম চিল্পি জুৱেল অৰ্কিড হ'ল মাটি কপৌ একন্থেৰাম চিল্পি ফেচ টেংকাৰ ভেলি আপোনাৰ ফেচ মেচিছ এইবিলাক কপৌ ভিতৰত গ'লে পোৱা যায় মাটি কপৌ টিনিঅ'ফাইলাম আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈতো ক্ষুদ্ৰ কপৌ সেইটো একেবাৰে সৰু জাতিৰ পৃথিৱীৰ ক্ষুদ্ৰতম কপৌ হয় আপোনাৰ নাচনী কপৌ ভিতৰত যিটো এতিয়া দাদাসকলে আহিলে আজি যিখিনি চালে এইখিনি আপোনাৰ এইটো বতৰতে ফুলে আৰু বিভিন্ন ধৰণৰ অৰ্কিড ভিতৰ দুগুম এলেকাত ফুলি আছে বিভিন্ন মাটি কপৌ আৰু ডাল কপৌ এইবিলাক যাবলৈ সম্ভৱ নহয় আজি যিখিনি পালে তাকে সেইখিনি দাদা চাই মেলি গ'ল আৰু চাবলৈ আহে দূৰ বাহিৰা দেশৰ পৰা আহে বিদেশৰ পৰা নাচনী কপৌ আপোনাৰ ইয়াত প্ৰায় 5-6 বিধমান নাচনী কপৌটো পায় সম্পূৰ্ণ সকলো লগতে 111 বিধ তাৰে নাচনী কপৌৰ ভিতৰত 6-7 বিধমান হ'ব আৰু অন্য সকলো মাটি কপৌৰ ভিতৰত ফেচ টাংকাৰ ভেলি ফেচ মেচিছ একন্থেৰাম চিলমেটিছ টপিডাটা জিঅক্সাইন গেণ্ডুলুচা ডেণ্ড্ৰডিয়াম লেটিফলিয়া ডেণ্ড্ৰডিয়াম সেইটো নহয় আপোনাৰ এইখিনি আৰু বিভিন্ন ধৰণৰ আছে সিমানখিনি নাহৰকটীয়াৰ পৰা দেৱজিৎ সোণোৱাল ৰিপৰ্ট স্কাই নিউজ অসম।